Hello everyone, good morning সকলোকে মোৰ চেনেলৰ অন্য এটি মিনি ব্লগলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো আৰু এয়া মানুহজনে অলপ বজাৰ কৰি থৈ গৈছে মোৰ মানে মাছ খাব মন গ'ল সেই কাৰণে মাছ অলপ কিনি থৈ গৈছে আৰু প্ৰথমতে পোৱালটো কিবা এটা খুৱাই লওঁ হিউ বেচাৰা ৰাতিপুৱাৰ পৰা ঘূৰি ফুৰিছে অকলে তলতে মই মানে পাকঘৰত কাম কৰি আছিলোঁ হিউ পাকঘৰতে আছে আৰু মাছ ফ্ৰাই কৰি ল'লোঁ মাছ ফ্ৰাই কৰিলে শাক বনাম শাকৰ তৰকাৰী বনাম যিহেতু মই সেইটো নকলে মই জোখাই বনাই ল'ম মই ৰাতিপুৱা খাম আৰু দুপৰীয়ালৈ যদি থাকে অলপমান থৈ দিম মানে এজনী মানুহৰ কাৰণে কিনো আৰু বনাই থাকিম এয়া পালেং শাক বিলাহী আৰু আলুৰ লগত বনালোঁ মাছ আৰু কালাৰটো দেখিছেনে ইমান ধুনীয়া লাগিছে পুৰা টেষ্টিও হৈছে দেই খাবলৈ মই এতিয়া এগহা খাই চাম ৱাও ইমান ধুনীয়া লাগিছে খাবলৈ মানে মছলা একো দিয়া নাই যে শাকৰ তৰকাৰীত মানে মছলা দিলে ভাল নালাগে আৰু এতিয়া ইমান ধুনীয়া লাগিছে খাই আৰু মোৰ যদি ভিডিঅ'টো ভাল লাগিছে তেন্তে আপোনালোক সকলোৱে লাইক কমেণ্ট শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব আজিলৈ বাই বাই